আজি Me-Dam-Me-Phi আৰু আমি আহিছোঁ লাচিত মৈদামলৈ। এই মৈদাম যোৰহাটৰ লাডুগড়ত অৱস্থিত আৰু মেইন ৰাস্তাৰ পৰা অলপ সোমাই আহিব লাগে ভিতৰলৈ। ৰাস্তাটো যথেষ্ট ভাল হ'ল এতিয়া, পোনে পোনে আহি থাকিব লাগে আৰু এয়া আমি আহি পাই গ'লোহি লাচিত মৈদাম। এইখিনিতে আমি গাড়ীখন পাৰ্ক কৰি লওঁ। এয়া আমি পাই গ'লোহি লাচিত বৰফুকনৰ মৈদাম। Me-Dam-Me-Phiৰ পুৱাৰ যিখিনি কৰ্ম সেয়া হৈ গৈছে, তাৰে প্ৰসাদ দিছে আমাক। আমিও সোমাই গৈ তাতে ধূপ দিলোঁ, সেৱা কৰিলোঁ। এয়া আমি সকলোৱে ধূপ দিছোঁ। আমাৰ পূৰ্বপুৰুষসকলক স্মৰণ কৰিলোঁ। এয়া জাতীয় বীৰ লাচিত বৰফুকনৰ মৈদাম, এয়া তোৰণখন। মৈদামত কিছু কাম চলি থকাৰ বাবে Me-Dam-Me-Phi বৰ ডাঙৰকৈ এইবাৰ আয়োজন কৰা হোৱা নাই ইয়াত। ৰাতিপুৱাৰ কামখিনিহে নিয়মটো কৰিছে। এয়া আমি চাৰিজনী আহোমৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰি। এইখন মৈদামৰ মূল তোৰণ, যাওঁতে দেখুৱাব নোৱাৰিলোঁ। এয়া আমি আহি পালোহি মেলেং চেতিয়া গাঁও, য'ত ৰাজহুৱা ফিল্ডত এইবাৰ প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে Me-Dam-Me-Phi। এই ঠাইতে আজিৰ পূজা পাঠ আৰম্ভ কৰিছে আহোম পুৰোহিতসকলে। এই পূজাৰ কামসমূহ চলি আছে, আৰম্ভ কৰিছে। সকলোখিনি চাই যাবলৈ আমাৰ সময় কম হ'ব, যিমানখিনি পাৰোঁ চাইছোঁ। স্বৰ্গদেউ চাওলুং চুকাফা আৰু মহাবীৰ লাচিত বৰফুকন। আৰু এইফালে আহোমৰ পতাকা উৰি আছে, পুৱাই উত্তোলন কৰিলে। এই Me-Dam-Me-Phi উৎসৱ আচলতে কিদৰে পালন কৰে সেয়া নতুন প্ৰজন্মই চাবলৈ আহিব লাগে বুলি মই ভাবোঁ। সময়ৰ নাটনিৰ বাবে বেছি সময় থাকিব নোৱাৰিলোঁ আৰু মই বাহিৰে টিউশ্যন কৰিবলগীয়া হ'ল, কাপোৰো সলাব নোৱাৰিলোঁ, এয়া দেখিছে। আজিৰ ব্লগটো মই ইমানতে শেষ কৰিছোঁ আৰু আজিৰ Me-Dam-Me-Phiত তোলা কেইখনমান ফটো আপোনালোকলৈ আগবঢ়ালোঁ, চাওকচোন। সকলোলৈকে পবিত্ৰ Me-Dam-Me-Phiৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমাৰ ব্লগবিলাক এনেদৰেই চাই থাকিব। ধন্যবাদ।